ব্রহ্মা বিষ্ণু মহেশ্বর মহাবিপদের আর মুখের বিমান যদি আপনি ব্রহ্মা মহেশ্বর এই তিনিজনরে তেতিয়াহ'লে মোক দেখা দি জীৱন থাকিব আৰু যদি প্ৰকৃততে আপুনি তেন্তে মোক ভক্ষণ কৰক পৃথিবীত মহাপ্রলয় হই সাগরের পানী সমগ্র পৃথিবী ডুবাই পেলাব পৃথিবীত কোনো কতো বাচি নাথাকিব হয় প্ৰত্যেক সৃজন কৰি লক্ষ্মীয়ে আমাৰ সৃষ্টি নষ্ট কৰিব বিচাৰিছিল ইতিমধ্যে চাৰিবিধ শৰণ কৰি পানীৰ মাজত লুকাই আছে তাৰ একই আকৃতিৰ প্ৰাণীয়ে নিধন কৰিব পাৰিব সেয়েহে আমি তাৰ ৰূপ ধাৰণ কৰি নিধন কৰি আৰু পুনৰ মৎস্য ৰূপ ধাৰণ কৰি চাৰিবিধ উদ্ধাৰ কৰি এনে বিপদৰ সময়ত আমি কি কৈছিল ৰাজা সত্যব্ৰত মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগে আগে তোমাৰ কাষত আমি এখন ডাঙৰ নৌকা পঠিয়াই তাতে তোমালোকে তৰু তৃণ পশু পক্ষী যি পোৱা পিছৰ কল্পত সৃজন কৰিবৰ বাবে নৌকা তুলি ল'বা এই মহাপ্ৰলয় 7 দিন 7 ৰাতি থাকিব 7 দিনৰ পাছত গোটেই পৃথিৱী শান্ত পাব তেতিয়া তুমি আমি প্ৰত্যেকেই নিজ নিজ কৰ্তব্যত অগ্ৰসৰ হ'ব লাগিব যোৱা ৰাজা নতুন বা সংশয় বিপদত আমাক কৰিব স্মৰণ আমি তোমালোকক কৰিম উদ্ধাৰ
তেৰেতে কাষ্টমাৰ ৰাখিবই লাগিব তেৰেতে কাষ্টমাৰ ৰাখিবই লাগিব সাগৰৰ গকুল সাগৰ এনে কাষ্টমাৰ লকুৱাই ৰাখোঁ
সার্বিক বল বলিল নয় প্রজাপতি এই বিপ্লবী ভগবয় রাখিবা বিপদ করিবাস আমি তোরা হব করিব জয় দেব জয় দেশ কত